Hi guys, good morning from Forkating. আমি এতিয়া উপস্থিত আছোঁ ফৰকাটিং। মোৰ লগত আছে বা ভাইটি। আমি এতিয়ালৈকে পোৱাই নাই। এতিয়া বাজিছে 6:25 আৰু বহুত বাকী। ফৰকাটিঙত 2 মিনিট ৰখি এতিয়া খাই লওঁ চাহ আৰু গৈ থাকোঁ বলক। এনেদৰে গৈ 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 বিভিন্ন ধৰণৰ ঠাই, বিভিন্ন ধৰণৰ মানুহ, তাৰপিছত ট্ৰেইলত বিভিন্ন ধৰণৰ কথা, গালি গালাজ আদি বিভিন্ন উপভোগ কৰি ফাইনেলি আমি পাই যাম এতিয়া তিনিচুকীয়া ৰেল ষ্টেচন। আৰু ইয়াত ট্ৰেইন ষ্টেচনত ৰখি কাপোৰ কানি সলাই গা ধুই তাৰপিছত যাম টিলিঙা মন্দিৰ। এতিয়া গৈ আছোঁ মন্দিৰ। আমি ৰেডি হৈ ল'লোঁ, এই গামোচা চামোচা লৈ ল'লোঁ। তাৰপিছত তাত দেখাই আছোঁ, ডাইৰেক্ট লগ পাম মন্দিৰ আৰু বেলেগ একো নাই। এনেদৰে মন্দিৰ আহোঁতে টিলিঙা মন্দিৰ আহোঁতে তিনিচুকীয়া পুৰণা ষ্টেচনৰ পৰা গাড়ী ভাড়া কৰি এই চাহ বাগানৰ মাজে মাজে, জেগাখিনিৰ নাম ভালদৰে নাজানো, চাহ বাগানৰ মাজে মাজে গৈ যাই থাকি পাম টিলিঙা মন্দিৰ। এনেদৰে প্ৰথমে আহিয়েই দেখা পায় দোকানকেইখন। এই দোকানৰ পৰা টিলিঙা, চাকি, ধূপ সকলো ধৰণৰ বস্তু লৈ আমি মন্দিৰত যাম। আহি আমি উপস্থিত হ'লোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। এই তিনিচুকীয়াৰ টিলিঙা মন্দিৰ তিনিচুকীয়া নগৰৰ পৰা 25 কিলোমিটাৰ আৰু দুলীয়াজানৰ পৰা হৈছে 8 কিলোমিটাৰ। এতিয়া একেবাৰে কৰি সকলো চিনেমেটিক শ্বট টাইপত বিশ্বাস অনুসৰি এবাৰতে নাৰিকলটো ভাঙি দিব লাগিব দে। গুড। এনেদৰে পূজা কৰা হোৱাৰ পিছত যিকেইটা টিলিঙা কিনি অনা হৈছিল সেই টিলিঙাকেইটা ইয়াত আঁৰি দিব লাগে। টিলিঙা আঁৰিলে হেনো মনৰ বাঞ্ছা পূৰ্ণ হয় কোৱা যায়। সেই গতিকে ময়ো টিলিঙা আঁৰি দিছিলোঁ, কিন্তু ভিডিঅ' লোৱা নহ'ল। টিলিঙা আঁৰি দিছিলোঁ সকলোৰে মংগল কামনা কৰি, গতিকে সকলোৰে মংগলে হ'ব, হ'লনে? এনেদৰে টিলিঙা লোৱাৰ পিছত তাৰে পিছত আহিল পৰ্ব এইটো সূতাডালত এই এটা সূতাৰ লাড়ু দিয়ে, সেই লাড়ুটোৰে চাৰিওপিনে ঘূৰি সূতাডাল মেৰুৱাব লাগে। মেৰাই কিনে মানে কি নিজৰ মনোকামনাখিনি ক'ব লাগে। মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয়। কি বাইদেৱে মোৰ কেমেৰাটো কৰাত অলপ উল্টা কৰিলে কোৱা মোৰ নে বচাই লওক আৰু। এতিয়া মন্দিৰটোৰ বিভিন্ন ঠাই চিনেমেটিক শ্বট টাইপত চাই লওক। এতিয়া ভিডিঅ' সমাপ্ত কৰাৰ সময় আহিল। মানে সকলোখিনি শেষ কৰি সকলোৰে মংগল কামনা কৰি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। ৰ'ব আহি থাকোঁতে মানে কি হ'ল, আকৌ 9টা পুখুৰী একেলগে থকা এখন পাৰ্ক আছে বোলে। সেই পাৰ্কখনত টিকট ফিজ লয় 20 টকাকৈ, আৰু তাত আমি সোমাই অকণমান দেখাব চেষ্টা কৰিছোঁ, চাই লওক। তিনিচুকীয়া ট্ৰিপ ইমানতে সমাপ্ত কৰিল। টিলিঙা মন্দিৰ দেখালোঁ আৰু তাৰ বাহিৰে বেলেগ একো নাই। সময়ৰ নাটনি হোৱাৰ বাবে ভালদৰে ঘূৰিবও নোৱাৰিলোঁ, দেখাবও নোৱাৰিলোঁ। এইখিনিয়ে আৰু বেলেগ একো নাই। ভিডিঅ'খিনি তথাপিও পৰ্যায়পক্ষত দেখিবলৈ চেষ্টা কৰিছোঁ। ভাল পালে মানে কি আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব চব কৰি থৈ দিব।
সাবস্ক্রাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। অ'কে বাই বাই।